হেল্ল' এভৰিৱান, ৰাতিপুৱাই কাম ওলাই লৈছোঁ। মই মোবাইলত কিবা কৰিও আছোঁ, লগতে থোপ গাঁঠি আছোঁ। সৰস্বতী পূজা আহিলে নহয়, কাপোৰযোৰ পিন্ধিব লাগিব, সেইকাৰণে। তাৰপিছতে মই দুপৰীয়া ধুনীয়াকৈ অকণমান ৰেডি হৈ আছোঁ বিয়াত যাবলৈ। আৰু বিয়াত যাবলৈ মই প্ৰায়খিনি ৰেডি হৈ গিফ্ট চিফ্ট মানে উলিয়াই আৰু এতিয়া মামাহঁতক ৰখি আছোঁ, কিন্তু মামাহঁত অহাই নাই। তাৰপিছতে ধুনীয়াকৈ মোক কেনেকুৱা লাগিছে জনাব। যিহেতু জেকেট থাকিব, সেইকাৰণে চিম্পুল কাপোৰে পিন্ধিছোঁ। আৰু এই পালোঁ বিয়া পায়ে আকৌ বিয়াত সোমাই পেলাই এতিয়া ধুনীয়াকৈ আমি বহিছোঁ। আৰু ইমান মানে ভিডিঅ' চিডিঅ' কৰা নাই, সেইবোৰৰ মামীহঁত। তাৰপিছত চাহ খালোঁ, চাহৰ লগতে পকৰা আছিলে, জিলাপি আছিলে, পকৰা খালোঁ। আৰু এইটো হ'ল ভণ্টি, আৰু তাই তেনেকৈ কিবা কিবি কৰি আছে। তাৰপিছত এই হ'ল ভাগিনকেইজনীয়ে নাচি আছে, দেখিছেনে? গানটো লগোৱা নাই, কপিৰাইট লাগে কাৰণে। আৰু এই হ'ল ভাত খালোঁ, মাছ আছিলে, খাৰ আছিলে, তৰকাৰী আছিলে, ভাজি আছিলে, দৈ গোল্টা আছিলে। গোটেইখিনি দেখুওৱা নহ'ল। ভিডিঅ'টো আজি এইখিনিয়ে আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু পেজটো ফ'ল' কৰিব।